চুজি লাৰু বনাবৰ কাৰণে মই ইয়াতে আধা কিলোতকৈ অলপ বেছিকৈ চুজি লৈছোঁ আৰু চুজিখিনি মই এনেদৰে ভালদৰে ভাজি লৈছোঁ মানে অলপ ভালদৰে ভাজি ল'ব লাগিব আৰু মই এই চুজিখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম প্ৰায় আপোনালোকে 10-15 মিনিটমান সময় ভাজি ল'ব মই 10-15 মিনিটমান সময় এনেদৰে ভাজি লৈছোঁ আৰু এয়া চুজিখিনি লাহে লাহে ৰঙচুৱা হৈছে এইখিনি মই নমাই থম এতিয়া আৰু মই চুজি আৰু নাৰিকলৰ লাৰু বনাবৰ কাৰণে মই দুটা নাৰিকল লৈছোঁ আৰু এই নাৰিকলখিনি মই ৰুকি লৈছোঁ আৰু ইয়াতে মই দি দিছোঁ চেনি আৰু এই টেমাটোৰে মই এক টেমা দিছোঁ আৰু অলপ বেছিকৈ দিছোঁ এই টেমাটো আধা কিলো ধৰে আৰু সেই হিচাপে মই আধা কিলোতকৈ অলপ বেছিকৈ দিছোঁ চেনিটো কিয়নো চেনিখিনি ভালকৈ মানে হেৰি কৰি ল'ব লাগিব আৰু যিহেতু চুজি দিম সেইবাবে অলপ চেনি বেছিকৈ দিছোঁ আৰু গেছটো অন কৰি মই কেৰাহীখন পাতি দিছোঁ আৰু ইয়াতে মই দি দিম নাৰিকলখিনি চেনি দিয়া নাৰিকলখিনি দি দিছোঁ আৰু এইখিনি মই ভালদৰে ভাজি ল'ম এতিয়া আৰু এনেদৰে মই নাৰিকলখিনি ভালদৰে ভাজি ল'ম আৰু মই গেছটো মিডিয়াম ফ্লেমত দি লৈছোঁ হাই ফ্লেমত দিয়া নাই কিয়নো নাৰিকলখিনি জ্বলি যাব পাৰে আপোনালোকেও গেছটো মিডিয়াম ফ্লেমত দি ল'ব হাই ফ্লেমত নিদিব মই এনেদৰে মিডিয়াম ফ্লেমত প্ৰায় 20-25 মিনিট মই ভাজি ল'ম যেতিয়া নাৰিকলখিনি মজি যাব তেতিয়া হ'ব মই দেখুৱাইছোঁ সকলোবোৰ আৰু এইখিনিতে মই ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছোঁ সকলোকে যাতে নতুন বছৰটি সকলোৰে ভালে কুশলে পাৰ হয় আৰু লগতে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আগতীয়াকৈ আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটি নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই যায় আৰু মোৰ নাৰিকলখিনি ভাজি লোৱা প্ৰায় হৈছে আৰু এয়া দেখিছে ইয়াতে মই দিম এতিয়া চুজি এয়া চুজি দি দিছোঁ মই অলপকৈ আৰু মই আগতে কৈছোঁ চুজিখিনি ভাজি লওঁতে মই চুজি আধা কিলোতকৈ অলপমান বেছিকৈ লৈছোঁ এনেদৰে মই চুজি অলপকৈ মিহলাই ল'ম সম্পূৰ্ণ ভিডিঅ'টো দেখাব পৰা নাযায় কিয়নো বহুত দীঘলীয়া হৈ যায় সেইবাবে ভিডিঅ'টো অলপ মানে কাট কৰি দেখুৱাব লগা হৈছে এয়া আকৌ অলপ দি দিলোঁ মই চুজি এনেদৰে মই চুজিখিনি ভালদৰে মিহলাই ল'ম যদি আপোনালোকে মোৰ ফেচবুক পেজটি ফ'ল' কৰা নাই তেতিয়াহ'লে ফেচবুক পেজটি ফ'ল' কৰিব জুৰি ভ্লগছ বুলি আছে আপোনালোকে ফ'ল' কৰি দিব আৰু ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব কিয়নো আগলৈ যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দি যাবলৈ পাৰোঁ মই এনেকুৱা ধৰণৰ ভিডিঅ' দিম যাতে আপোনালোকে মোৰ পৰা কিবা এটা শিকিব পাৰে আৰু মই আগলৈও এনে ধৰণৰ দি যাব পাৰিম ভিডিঅ'বোৰ আপোনালোকৰ উৎসাহ পালে আৰু এয়া মই চুজি আৰু অলপ মিহল কৰি দিলোঁ এয়া মোৰ হ'বই আৰু প্ৰায় এনেদৰে মই মিক্স কৰি লৈছোঁ এয়া এইখিনি মোৰ এতিয়া ভাজি লোৱা হৈ গ'ল আৰু এইখিনি মই এতিয়া এটা পাত্ৰত উলিয়াই ল'ম গোটেইখিনি আৰু এইখিনিতে আকৌ মোৰ নাৰিকল আৰু চুজিখিনি যেতিয়া ভাজি আছিলোঁ তেতিয়া অলপ পানী দিয়া হৈছিলে ভিডিঅ' ক্লিপটো ভুলতে ৰৈ গ'ল কৰিবলৈ তাৰ কাৰণে মই দুখিত আৰু এতিয়া মই এয়া এনেদৰে পাত্ৰ এটাত উলিয়াই ল'লোঁ এতিয়া বলক লাৰু বান্ধো আমি
পিছে মোৰ নাৰিকল দিয়া চুজিৰ লাৰু ৰেডি হৈ গ'ল। আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এটা লাৰু